মানুহবোৰ ক'ত গৈ আছে? মই জানিব বিচাৰিছো মানুহবোৰ ক'ত গৈ আছে? শৰতৰ নিয়ৰসিক্ত পুৱাবোৰ চিৰা চিৰকৈ ফালি মানুহবোৰ ক'ত গৈ আছে? মাতাল ঘোঁৰাৰ দৰে চেকুৰি আছে, পাহাৰ কাটি কাটি দুৰ্যোধনৰ ভাও দিছে, পিঠিত উশাহৰ মোনা কঢ়িয়াই মানুহবোৰ ক'ত গৈ আছে? অলপ পানীতে ফুল চন্দন তুলসী, আয়তীৰ মুখত আধা ফুৰা বিয়ান। তীব্ৰ কোলাহল, হোমৰ জুইত পানী ঢালিছে কোনে? মানৱতাৰ গীত গাই গাই মানুহবোৰ ক'ত গৈ আছে? মাক দেউতাকে শুনে বুলি সেই গান বিয়লিৰ ঘৰত থবলৈ গৈছে। পইচাৰে বনোৱা ডাঙৰ মণ্ডপ এটাত সোমালো, নাস্তিক বা আস্তিক সকলোৱে নৰমুণ্ড মালালৈ ক'ৰবাত গৈ আছে। মহিষবধ নহ'ল তাত। হৰিনাম কিম্বা জিকিৰ, গীত সুৰ আৰু শব্দ শুনি ভাগ হয় ধৰ্ম। শুনি জানো কোনোবাই উশাহৰ সুৰ? ৰাজপথত বিবস্ত্ৰ মহিলাই লিখে জানো আমাৰ দৰে সোণাৰু ফুলা বা শৰতৰ কবিতা? শুনে জানো ঐনি তমৰ ফুল? সিহঁত যায়নে উলংগ দেশত ধোবাৰ মেললৈ? নকলেও মই জানো আচলতে মানুহবোৰ ক'ত গৈ আছে।